তো আজি বহুত দীঘলীয়া প্ৰগ্ৰাম। প্ৰথমত আমি এই আলাইপুংগিৰ পৰা ইয়ালৈ আমি খোজকাঢ়ি আহি দিছপুৰ চলো যাত্ৰাটো আমি কৰিলোঁ। ইয়াৰ পিছত ইয়াত আমাৰ চিৰাং জিলা বিপিএফ দলৰ জেমছ বসুমতাৰী ডাঙৰীয়াই মিটিংটো আগৰণি ভাষণ কৰি পেলাই আমাৰ সকলোকে ৱেলকাম জনালোঁ। ইয়াৰ পিছত আমাৰ ইহঁতৰ বিপিএফৰ প্ৰেচিডেণ্ট ৰিঞ্জয় বড়ো ডাঙৰীয়াই আপোনালোকৰ আগত বহুমূলীয়া আমাৰ গোটেই BTC বাকী ৰাইজক লৈ বিপিএফ দলে আজিৰ দিনত কেনেকৈ কাম কৰি যাব ভৱিষ্যত এইটো বিষয় লৈ আপোনালোকক জনালে। ইয়াৰ পিছত এতিয়া অলপ পিছতে সকলোৱে জ্ঞাত সকলোৱে জানে আমাৰ কাম্পা বৰগোহাঞি ডাঙৰীয়া অলপ পিছতে আমাৰ দলত জইনিং কৰিব। ইয়াৰ পিছত আমাৰ মাউথি হাজোৱাৰী UPPL দলৰ ছেক্ৰেটাৰী আছিলে, এতিয়া আমাৰ দলত জইনিং কৰিব। আৰু ইয়াৰ পিছত ডক্টৰ সংগ্ৰাম বসুমতাৰী সিও আমাৰ দলত জইনিং কৰিব। সিও UPPL দলৰ মানে ওৱান অফ দ্য ছেক্ৰেটাৰী আছিলে। ইয়াৰ পিছত আমাৰ বহুত UPPL বা কংগ্ৰেছ বা BJP দলৰ নেতা কৰ্মীসকলে আমাৰ দলত অলপ পিছতে জইনিং কৰিব। তো যেন হওক মই খুব ভাল লাগিল আজি আমি চিৰাং জিলা 4টা ব্লক কমিটি BPF দলে যেনেকুৱা ধৰণৰ সকলো জাতি জনগোষ্ঠীয়ে বা সকলো শ্ৰেণী ৰাইজে আজি আমাৰ BPF দলত যিটো দিছপুৰ চলো যাত্ৰা সকলো ওলাই আহিছে। হাজাৰ হাজাৰ মানুহ আমি ইয়াত গোট খাইছোঁ। কথাটো হ'ল উদ্দেশ্যটো হ'ল BPF দলক লাগে BTC অঞ্চলত শান্তি, BPF দলৰ উন্নতি, BPF মানে BTC অঞ্চলত একতা। আমাৰ যাত্ৰাৰ আচল উদ্দেশ্যটো হ'ল আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন, আমাক লাগে একতা। সেইটোৱেই আমাৰ মূল মন্ত্ৰ। আৰু আমি দিছপুৰত 15টা সমষ্টিত 15টা MLA NDA হৈ পেলাই পঠাই দিয়াটো আমাৰ BPF দলৰ উদ্দেশ্য। সেই উদ্দেশ্য লৈ পেলাই আমি এই ৰেলী বা এই যাত্ৰাটো আমি কৰি আছোঁ। আমি ধন্যবাদ দিবই লাগিব BPF দলক। আপোনালোকে যোৱা 2025 BTC নিৰ্বাচনত সকলো শ্ৰেণী ৰাইজে, সকলো ধৰ্মীয় লোকসকলে, সকলো জাতি জনগোষ্ঠীয়ে BPFক মনত কৰি পেলাই যেনেকৈ সহায় কৰি আমাৰ BPF দলক চৰকাৰ বঢ়াবলৈ সুবিধা দিছে, ইয়াৰ কাৰণে মই আপোনালোকক BPF দলৰ হৈ সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণী ৰাইজক মই নমস্কাৰ জনাইছোঁ, মই ধন্যবাদ জনাইছোঁ। আমি কেতিয়াও পাহৰি যাব নোৱাৰে। আমি BPF দল হিচাপে আপোনালোকক কেতিয়াও পাহৰি যাব নোৱাৰে। আপোনালোকে ইমানেই কষ্ট কৰিছে, আদিবাসী হওক, মুছলিম হওক, বেংগলী হওক, ৰাজবংশী হওক, বড়ো হওক, গোৰ্খা হওক, বা চুত্ৰধৰ, নাথযোগী, হিন্দীভাষী বা বেংগলী, যেনেকুৱা কষ্ট কৰি পেলাই আমাৰ দলক চৰকাৰ বঢ়াবৰ কাৰণে যেনেকৈ সুবিধা দিছে, আমি কেতিয়াও পাহৰি যাব নোৱাৰে। আমি কৈছোঁ আপোনালোকে যেনেকৈ আমাক সহায় কৰিছে, আমিও এতিয়া আপোনালোকক সহায় কৰি যাওঁ। কথাটো তো এতিয়া আমি প্ৰথমতে মই ভাবিছোঁ মই ভাষণ দিয়াৰ আগত মই আমাৰ UPPLৰ পৰা আমাৰে নেতা আছিলে, UPPLক ভাল পাই পেলাই UPPLক জইনিং কৰিছিলে, UPPLৰ হৈ কাম কৰিছিলে। তো
তো আমি প্ৰথমতে আমাৰ দলৰ যিসকল নেতাসকলে নেতাই আমাৰ দলত জইনিং কৰিব বিচাৰিছে ইহঁতক আমি প্ৰথমত আদৰি লওঁ। ইয়াৰ পিছত মই ভাবিছোঁ মই 10-15 মিনিট ভাষণ দি পেলাই মিটিংটো শেষ কৰিম দেই। তো প্ৰথমতে মই আদৰিব বিচাৰিছোঁ আমাৰ বিপিএফ দলৰ হৈ আমাৰ বিপিএফ দলৰ হৈ আমাৰ বিপিএফ দলৰ হৈ পেলাই ইউপিপিএলৰ অপজিশ্যনৰ লিডাৰ কাম্পা বৰগোহাঞি আমাৰ দলত আকৌ আমি আদৰিছোঁ। আমাৰ দলত আমি আকৌ আদৰিছোঁ। আমি একেলগে কাম কৰি ইয়াৰ পিছত আমি একেলগে বহুত বছৰ একেলগে আন্দোলন কৰি অহা বড়োলেণ্ড মুভমেণ্টত বহুত বছৰ আমি একেলগে আন্দোলন কৰি পেলাই একেলগে কাম কৰি আহিছে। এই হ'ল আৰু ইউপিপিএলৰ ছেক্ৰেটাৰী আছিল, ইউপিপিএল দলৰ ছেক্ৰেটাৰী আছিল, চবে চিনাকি চবে জানে। আমি একেলগে বহুত বছৰ একেলগে আমি বড়োলেণ্ড মুভমেণ্টত জড়িত হৈ পেলাই আমি কাম কৰি আহিছোঁ। ই হ'ল আমাৰ কাশীকট্ৰাৰ মাউতি হাজোৱাৰী আমি একেলগে বড়োলেণ্ড মুভমেণ্টত একেলগে কাম কৰা বিৰাট আমাৰ এক্টিভ আমাৰ মাউতি হাজোৱাৰী। তেওঁ আজিৰ পৰা আমাৰ দলতে কাম কৰিব আৰু আমি কাম কৰিবৰ কাৰণে যেনেকৈ সুবিধা লাগে আমি সুবিধা কৰি দিম। থেংক ইউ, ধন্যবাদ ধন্যবাদ। ইয়াৰ পিছত আছে ইউপিপিএল দলৰে চেন্ট্ৰেল কমিটিৰ ওৱান অফ দ্য ছেক্ৰেটাৰী সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া, ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া। এই আমাৰ বড়োলেণ্ড মুভমেণ্টত একেলগে আমি কাম কৰি আহিছিল। চবে চিনাকি চবে জানে। আমি একেলগে কাম কৰি যাম BTC উন্নতিৰ স্বাৰ্থ সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি একেলগে কাম কৰি যাম। আমিও কাম কৰিবৰ কাৰণে যিখিনি সুবিধা দিব লাগে আমি সকলোকে দিম। থেংক ইউ থেংক ইউ। আৰু ইয়াৰ পিছত আছে মানে আমি আচলতে একেই হয়, ৰাজনীতি দলটো বেলেগ বেলেগ কৰিছে, কিন্তু আমি